हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल और आशा करूँ सकलो भाले आछे और मोरो भाल और बहुत दिन पाছত এটা ब्लॉग लैसो और एटु सावনৰ तृतीयটো दिन भाबिलो आपलोকৰ লগত शेयर करूँ। आमी আজি আহিছো तेजपुरत থকা हलेश्वर मन्दिरলৈ और यार परिवेशটো চাওক গাইছ ইমান বেছি ধুনিয়া লাগিছে মানে গোটেই সেউজিয়া और চাওক ইয়া মন্দিৰটো গাইছ ইমান ধুনিয়া লাগিছে। শিৱ বাবাটো পানীৰ মাজত আছে और ইয়া হৈছে গোটেই মানে ভক্তসকল চাওক গাইজ ভিৰ গোটেই মানে আজিৰ দিনটোতো হ'বই না সোমবাৰ দিন যেহেতু শ্ৰাবণ মাহ চলি আছে আৰু পুৱাৰে পৰা ৰাতিপুৱাৰ পৰা ইয়াতে ভিৰ পুৰা চাই আছো মানে শেষেই নহয় যে বহুত বেছি ভিৰ হৈছে। আপোনালোকে যদি আহা নাই এবাৰ আহি চাব। মন্দিৰৰ ভিতৰত থকা মূৰ্তিবিলাক আপোনালোকক দেখাই দিছো আৰু মন্দিৰৰ ভিতৰত চাওক ভক্তসকল ইমান বেছি ভিৰ হৈছে গোটেই চাকি বন্তি জ্বলাই আছে ইয়াতে আৰু পানী ঢালিব হ'লেতো আপোনালোকে ৰাতিপুৱাৰ পৰা লাইন ধৰিব লাগিব মানে শেষেই নহয় ইমান বেছি ভিৰ হৈছে আৰু বাহিৰৰ পৰা চাওক মন্দিৰটো ইমান ধুনিয়া ন আপোনালোকে আহা নাই যদি এবাৰ আহি চাবচোন ইমান বেছি ধুনিয়া। আৰু ইয়াৰ পৰা আমি ওলালো এতিয়া ইয়াৰ পৰা ওলাই আমি আহি গলো তেজপুৰত থকা আৰু এখন মন্দিৰ সবে চাগে চিনিয়ে পায় মহাভৈৰৱ মন্দিৰলৈ যোনে যোনে আহা নাই আহি চাব। এইখন মন্দিৰো বহুত বেছি ধুনিয়া ইয়া চাওক আৰু আমি এতিয়া ভিতৰলৈ গৈ আছো ভিতৰৰ পৰা আমি পূজা চূজা কৰি আৰু আজি ভিডিওটো ইয়াতে সামৰিছো। যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছো আজিলৈ বাই।